হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। চ' গাইজ, আমাৰ SSCGDৰ কেণ্ডিডেটছবোৰৰ মনত বহুতো এটা ডাউট, মানে এটাৰ পৰা এটা ন'টিচ ভাইৰেল হৈ আছে আৰু আমি কোনটো বিশ্বাস কৰিম। কিন্তু তেনেকুৱা বুলি একো নহয়, ন'টিচটোৰ মানে আশে পাশে হ'ব বুলি আপোনালোকে মানি লওক আৰু মানে মেডিকেলটো। আৰু ইমানো চিন্তা কৰিবলগীয়া নাই। যদি আপোনালোকৰ কিবা প্ৰব্লেম আছে এতিয়াও সময় আছে, মানে ঠিক কৰি ল'ব পাৰিব। আৰু মেডিকেলটো আমাৰ অতি সোনকালে আহিব আৰু তাৰ আগতে কাট অফ এটা আহিব, আমাৰ মেডিকেলৰ কাট অফ। চ' যিসকলৰ মেডিকেলৰ কাট অফত নাম আহিব তেওঁলোকে মেডিকেল দিব পাব। বাকী যাৰ মাৰ্ক অলপ কম আছে, এতিয়াৰ পৰাই আপোনালোকে মানে নেক্সট ভেকেঞ্চিৰ কাৰণে লাগি যাওক। আৰু বহুত সোনকালে নৱেম্বৰ মাহতে নেক্সট ভেকেঞ্চিৰ এপ্লাই আহি যাব 2026ৰ বাবে। চ' এতিয়াৰ পৰাই আপোনালোকে প্ৰিপেৰেশ্যনত লাগি যাওক। যি ধৰণে আমাৰ ন'টিচবোৰ ভাইৰেল হৈ আছে, আৰু মই এটা অনুমানত কৈছোঁ যে আমাৰ অক্টোবৰৰ লাষ্ট উইকত মানে হোৱাৰ সম্ভাৱনাটো বেছি আছে মেডিকেলটো। বাকী ছেকেণ্ড উইক থাৰ্ড উইকৰ ভিতৰত আমাৰ কাট অফটো আহি যাব, আৰু লাষ্ট উইকৰ ভিতৰত আমাৰ মেডিকেলটো ষ্টাৰ্ট হৈ যাব। আৰু নৱেম্বৰৰ 10-15 তাৰিখৰ ভিতৰত কিজানি হৈ যাব। মই এটা জাষ্ট অনুমান কৈছোঁ, মই এইটো কনফাৰ্ম বুলি কোৱা নাই, মই জাষ্ট এটা অনুমান কৰিছোঁ। আৰু মই ভাবিছোঁ যে ইমান মানতে হ'ব। বাকী ইমান টেনশ্যন কৰিব লগাও একো নাই। মেডিকেলতো ইমান হাৰ্ড নহয়, একদম নৰ্মেলেই ক'ব লাগিব। বাকী এবাৰ যদি কেণ্ডিডেটছ বেছিকৈ মাতে অলপ কষ্ট হ'ব। যদি যোৱাবাৰ নিচিনা আমাৰ যেনেকৈ কেণ্ডিডেটছ মাতিছিলে, বহুত কম মাতিছিলে যোৱাবাৰ, চ' তেনেকৈ মাতিলেতো ইমান প্ৰব্লেম নহ'ব। আৰু নতুন কেণ্ডিডেটছবোৰৰ মনত এইটোও ডাউট থাকিব যে মেডিকেলটোও বেলেগ হ'ব নেকি, আৰু ডকুমেণ্টেশ্যনৰ কাৰণে কাট অফটো বেলেগকৈ লাগিব নেকি। চ' তেনেকুৱা নহয়। যদি আপোনালোকৰ মেডিকেলৰ বাবে নাম আহে, আপোনালোকে ডকুমেণ্টেশ্যনতো একেলগে দিব পাব। আমাৰ একেলগে হয় মেডিকেলৰ ডকুমেণ্টেশ্যন, বেছি বেলেগ নহয়, মানে জাষ্ট এদিন বা দুদিন গেপ থাকি কেনে হ'ব। ডকুমেণ্টছত আপোনালোকে ইমানো চিন্তা কৰিব লগা নাই, ঠিক আছে। মানে আমাৰ ফিজিকেলত অলৰেডি মানে ডকুমেণ্টছ 90% ভেৰিফিকেশ্যন হৈ গৈছে। বাকী 10% আৰু তাত এক্সট্ৰাকৈ চাব সিহঁতে। আপোনালোকে ইমান চিন্তা কৰিব লগা নাই। ডকুমেণ্টছ যদি আপোনালোকৰ ঠিকে আছে, একো চিন্তা নাই। বাকী মেডিকেলতো যদি ঠিকে আছে, চিন্তা কৰিব লগা একোৱেই নাই। আৰু এটা কথা, যদি আপোনালোকৰ এবাৰ মেডিকেলটো ফাৰ্ষ্ট টাইম হয় SSCGDৰ, আৰু আপোনালোকৰ যদি মেডিকেলৰ বাবে নাম আহিছে, আপোনালোকে নোযোৱাকৈ একদম নাথাকিব। মানে যেনেকুৱা হ'লেও যাব চেষ্টা কৰিব, কাৰণ এবাৰ যদি আপোনালোকে মেডিকেল দিয়ে ন, মানে বহুতখিনি এক্সপিৰিয়েঞ্চ পায়। আৰু মানে পিছৰ বাৰৰ বাবে আপোনালোকৰ চিন্তাটো নোহোৱা হৈ যাব মেডিকেলৰ কাৰণে। চ' যিহেতু ময়ো যোৱাবাৰ মেডিকেল দি আহিছোঁ, চ' মোৰ ইমান টেনশ্যন হোৱা নাই। আৰু যিসকলৰ নতুন সেইসকলৰতো অলপ টেনশ্যন হ'ব, মানে মেডিকেলত কি কিবা হ'ব, কি নহ'ব, কেনেকুৱা হ'ব। চ' আপোনালোকৰ যদি নাম আহিছে মেডিকেলত, নোযোৱাকৈ নাথাকিব, একদম যাবই চেষ্টা কৰিব। বাকী আশা কৰিছোঁ সকলোৱে ভালে থাকা, সুস্থ থাকা, আৰু মেডিকেলটো সোনকালে হ'বই আমাৰ। সকলোৱে যাতে ক্লিয়াৰ হয় আৰু সকলোৱে যাতে চাকৰিটো পাওক, তাৰে আশা কৰিছোঁ। আৰু লগ পাম সকলোকে।